Hello, my dear students. Welcome to my MDS English Grammar YouTube channel. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই MDS English Grammar YouTube চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ. Today I will teach you about tense of verbs. আজি মই তোমালোকক tense of verbৰ বিষয়ে শিকাম আৰু মই তোমালোকৰ আটাইৰে মনোযোগ আকৰ্ষণ কৰিছোঁ. তোমালোকে মনোযোগেৰে কথাখিনি শুনিবা আৰু মই আশাবাদী তোমালোকে এইটো ক্লাছৰ পৰা তোমালোকে পৰম উপকৃত হ'বা. আমি টেন্স কাক কয়? টেন্স মানে অসমীয়াত কাল. গতিকে কাল মানে সময়, কিন্তু সময় আৰু টেন্স এই দুয়োটা কিছু বেলেগ বেলেগ শব্দ. কাৰণ আমি সময়টো সৰ্বসাধাৰণ বিধিমতে ইউনিভাৰ্চেল যিটো কথা আছে সময় বুলি কয় তাক সময়, কিন্তু কাল বুলি ক'লে এটা বেলেগ কথালৈ আহি যায়. সাধাৰণতে ভাৰ্বে যি ৰূপৰ দ্বাৰা কাম এটা কেতিয়া হয়, কেতিয়া হৈছিল, কেতিয়া হ'ব আদি বুজাই তাকে আমি টেন্স অফ ভাৰ্বছ বা আমি তাকেই টেন্স বুলি ক'ম. গতিকে মই ইয়াত তিনিটা বাক্য লিখিছোঁ. Here I have written 3 sentences and mark 1. He drinks tea. He drank tea and he will drink tea. So mark this sentence. 1, 2 and 3. যদি আমি চাওঁ যে ইয়াত drink to verb হৈছে, here drink is the verb and drank and will drink also verb, but the form of the verbs are differences. Suppose that drinks, drank, will drink. গতিকে আমি দেখা পালোঁ যে এই ভাৰ্বৰ ৰূপটো সলনি হৈছে. ভাৰ্বৰ ৰূপটো সলনি হোৱাৰ একমাত্ৰ কামটো হ'ল, ভাৰ্বৰ ৰূপটো সলনি হোৱাৰ একমাত্ৰ কথাষাৰ হ'ল কি, ইয়াৰ টেন্সবোৰ সলনি হৈছে. তুমি দেখা পাইছা যে হি ড্ৰিংকছ টি এই বুলি ক'লে, হি ড্ৰিংকছ টি বুলি ক'লে সাধাৰণতে আমি কথাষাৰ বৰ্তমানে হৈছে বুলি ধৰি লৈছোঁ, আমি বুজি পাওঁ. আৰু হি ড্ৰেংক টি বুলি ক'লে আমি ধৰিব পাৰিছোঁ যে কামটো অতীততে হৈ গ'ল, আৰু হি উইল ড্ৰিংক টি বুলি ক'লে কামটো ভৱিষ্যতে হ'ব বুলি আমি গম পাইছোঁ. গতিকে we have got here there are mainly 3 principal tenses: the present tense, the past tense, the future tense. আমি দেখা পালোঁ যে ভাৰ্বৰ ৰূপটো সলনি হৈ টেন্সবোৰ গঠন কৰে, আৰু ইয়াৰ পৰা আমি বুজি পাওঁ প্ৰকৃততে আমি সময়বোৰ সঠিকভাৱে তাত দিয়া নাথাকিলেও ইয়াৰ আগে পিছে কিছু বাক্যৰ দ্বাৰা আমি কথাটো ইয়াৰ সময়টো নিৰূপণ কৰিব পাৰোঁ টেন্সত, ইংৰাজী বাক্যত. গতিকে আমি টেন্স 3 প্ৰকাৰ পালোঁ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স. অৰ্থাৎ আমি যদি ক'বলৈ যাওঁ, যি ভাৰ্বৰ কাম বৰ্তমানে হয় সেয়াই হ'ব প্ৰেজেণ্ট টেন্স, যি ভাৰ্বৰ কাম পাৰ হৈ গ'ল অৰ্থাৎ অতীতত হয় সেয়াই হ'ব পাষ্ট টেন্স, আৰু যি ভাৰ্বৰ কাম আগলৈ হ'ব বুজাই, ভৱিষ্যতে হ'ব বুজাই তাকে আমি ফিউচাৰ টেন্স বুলি কওঁ. গতিকে আমি এইকেইটা হ'ল প্ৰিন্সিপাল টেন্সেছ. আৰু আমি ইয়াক যদি আমি ভাগ কৰোঁ দেখা পোৱা যাব, তোমালোকক মই এটা উদাহৰণ দিলে কথাষাৰ বুজি পাবা যে আমি যদি কথাষাৰ এনেদৰে কওঁ যে মই ভাত খাওঁ, মই ভাত খাওঁ, মই ভাত খাই আছোঁ,
মই ভাত খালো এই তিনিটা বাক্য তোমালোকে ভালদৰে মন কৰা মই ভাত খাওঁ বুলি ক'লে এই পাৰ হৈ যোৱা বাক্য নহয় if I say I eat rice that is not past tense so I eat rice present tense past tense যদি নহয় future tense নহয় তেতিয়াহ'লে এইটো কি tense হ'ব present tense হ'ব আকৌ সেকেন্ড বাক্যটো তোমালোকে মন কৰা মই ভাত খাই আছো তো মই ইংৰাজীত লিখিম I am eating rice ইউ দেখোন past tense নহয় future tense নহয় গতিকে এইটো কোন tense present tense গতিকে দেখা গ'ল যে present tenseৰ এনেদৰে ভাগ হৈ থাকিব আৰু থাকিব present tenseৰ এনেদৰে ভাগ হৈ থাকিব আৰু সেই কাৰণে প্ৰতিটো টেন্সকে আমি সাব ডিভিজন কৰিছো আমি সাব ডিভাইডেড কৰি আমি চাৰিটা সাব ডিভাইডেড কৰিছো প্ৰতিটো টেন্সৰে so each of the tenses has 4 subdivision form according to the action 4 subdivision form I suppose that what are those indefinite continuous perfect continuous and now present past future you have seen here present tense present indefinite present continuous present perfect and present perfect continuous past indefinite past continuous past perfect and past perfect continuous and also future indefinite future continuous future perfect and future perfect continuous 3 multiplied by 4 there are 12 tenses now present indefinite tense কেতিয়া ব্যৱহাৰ হয় present indefinite tense কেনেকৈ লিখা হয় আৰু কেতিয়া ব্যৱহাৰ হয় আমি তাক ক'বলৈ গ'লে এনেদৰে আমি চিন্তা কৰিব লাগিব যে present indefinite ই present tenseৰ প্ৰথম ভাগটো কোনো এটা কাম যদি সদায় কৰি থকা বুজায় সদায় কৰি থকা কাম এটা যদি আমি প্ৰকাশ কৰিবলৈ বিচাৰো তেতিয়াহলে আমি সেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিবই লাগিব কাৰণ কোনোবা এজন মানুহক যদি আমি বুজাবলৈ যাওঁ যে কোনো এটা কাম মই সদায় কৰো তেতিয়াহলে সেইখাৰ কথা যদি মই অতীতত কওঁ মোৰ কথাখাৰ যিটো মই ক'বলৈ গৈছো সেই কথাখাৰ তেওঁ বুজি নাপাব he will not be able to understand what I am going to say I suppose that Victor goes for a walk every morning. Victor goes for a walk every morning. So Victor goes for a walk every morning. It is a সদায় যোৱা ঘটনা. It is a habitual action. Because Victor goes for a walk every morning. Habitual action. গতিকে সদায় ঘটি থকা ঘটনাবিলাক আমি কোন টেন্সত লিখিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম কিন্তু হাউ টু ৰাইট কেনেকৈ লিখিম আমি এটা সাধাৰণ উপায় এটা লওঁ আমি I take we take you take he takes he or she takes and they take singular number plural number
I take, we take, you take, you take, he or she takes, they take. It is a pattern, it is a chart. It is a chart. I take, we take, you take, you take, he or she takes, they take. Now, I take a book. It is a complete sentence. You change your verb. I go to school. Change your verb. I read a book. Change your verb. I write a letter. Change your verb. Change your person. We write a letter. Change your verb. You go to school. Change your verb. They play football. Now change your number. He or she plays football. Now you have seen here, this is singular number third person. For the singular number third person, add s, es or is in the verb. He plays, he writes, he takes, he goes or she goes. Or I can say Ram takes, Yodu takes, Victor takes, Miranda takes, Miranda goes to school, etc. So you have seen here, তুমি ইয়াত দেখিলা যে এইটো চাৰ্টৰ দ্বাৰা এনে ধৰণৰ আমি বাক্য গঠন কৰিব পাৰোঁ. We can form a sentence. আমি প্ৰথম আমি ব্যৱহাৰটো শিকিলোঁ. এই ব্যৱহাৰটো আছিলে হেবিচুৱেল একশ্যন. আৰু দ্বিতীয় ব্যৱহাৰটো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কৈ থওঁ তোমালোকক যে বাক্যটো যদি ইউনিভাৰ্চেল ট্ৰুথ হয়, ইউনিভাৰ্চেল ট্ৰুথ বা জেনেৰেল ট্ৰুথ, যিটো চিৰসত্য বাক্য হয়, ইফ ইয়ৰ চেণ্টেন্স ইজ এ ইউনিভাৰ্চেল ট্ৰুথ or general truth, then you must write your sentence in present indefinite tense. Okay? Present indefinite tense. I suppose that the earth moves around the sun. Round the sun. This is present indefinite tense. The art is singular number third person. So I have added in the verb s, make, moves. The art moves around the sun. This is universal truth. Milk is white. General truth. Milk is white. Verb, here verb is. তোমালোকে এটা কথা দেখিছা যে ইয়াত is verb to am, is, are, এই verb কেইটা এনেদৰে সলনি হয়. I am, we are, you are, he is, they are. ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখা পাইছা যে I am, we are, you are, he is or she is, they are. এনেধৰণৰ যদি থাকে অৰ্থাৎ হোৱা এনেধৰণৰ ভাৰ্ব যদি থাকে আমি এনেধৰণে দিবই লাগিব. গতিকে সি এই মুভছ এনেকুৱা ধৰণৰ ভাৰ্বৰ লগত ই নহ'ব. গতিকে ই এটা অন্য ধৰণৰ ভাৰ্ব, অক্সিলিয়াৰী ভাৰ্ব, ই এনমুলাছ হৈছে. I am, we are, you are. এই বাক্যটো চোৱা, তোমাৰ এই বাক্যটোৰ কাৰণে বিশেষভাৱে ক'লোঁ মই মিল্ক ইজ হোৱাইট. গতিকে ই এনেদৰে গ'ল. মিল্ক ছিংগুলাৰ নাম্বাৰ থাৰ্ড পাৰ্চন কাৰণে ইয়াত ইজটো আহিলে হোৱাইট. অৰ্থাৎ এইটো মই কৈ আছিলোঁ তোমালোকক যে যদিহে জেনেৰেল ট্ৰুথ বাক্য হয়, যদিহে ইউনিভাৰ্চেল ট্ৰুথ বাক্য হয়, তেতিয়াহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বাক্যটো গঠন হ'ব. আমি কেনেধৰণৰ বাক্যত হয় তোমালোকক মই চমুকৈ কৈ থওঁ কেনেধৰণৰ বাক্যত আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব, ব্যৱহাৰ হ'ব. এটা হ'ল হিষ্টৰিক প্ৰেজেণ্ট.
historic present বুৰঞ্জীৰ কোনো এষাৰ কথা বা আগতে ঘটি যোৱা কোনো এটা ঘটনা যদি আমি সজীৱভাৱে প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স এটাক প্ৰকাশ কৰিব লাগিব। আমি গল্প এটা যদি কৈ থাকোঁ তেতিয়াহ'লে আমি অতীতৰ ঘটনা এটাক আকৰ্ষণ কৰিবৰ কাৰণে আমি তাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কওঁ। এটা বাঘ সদায় গধূলি তালৈ আহে, সদায় আহে, এনেদৰে কৈ থাকোঁ, কিন্তু আহিছিল বহু দিনৰ পুৰণি কথা এইটো, গতিকে আমি হিষ্টৰিক প্ৰেজেণ্টটো এনেদৰে লিখিম। এটা উদাহৰণ দিছোঁ মই। মই উদাহৰণটো সলনি কৰি দিছোঁ। অতীতৰ ঘটনা, আলেকজেণ্ডাৰ নাও ক্ৰছেছ দ্য ৰিভাৰ। আলেকজেণ্ডাৰে এতিয়া নৈখন পাৰ হৈছে। এনেকুৱা ধৰণৰ বাক্য আমি হিষ্টৰিক প্ৰেজেণ্টে প্ৰকাশ কৰিব পাৰোঁ। আমি আন ধৰণৰ বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সে কেনেদৰে প্ৰকাশ কৰিম সেয়া আৰু কেইটামান নিয়ম আছে অৱশ্যে, কিন্তু সময়ৰ অভাৱৰ কাৰণে আমি সেইখিনি আজি সামৰিব লগা হৈছে। তথাপিও তোমালোকক মই আৰু দুটামান কথা কওঁ ইয়াতে। এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্স লিখিলে তেওঁ সদায় ইয়ালৈ আহে। হি অলৱেজ comes here. This is present indefinite tense. এই যে always to ইয়াত বহিলে এই always to frequency adverb। গতিকে এই পজিশন অফ এডভাৰ্বিয়েলছ আমি এইটো নিয়ম জানি ল'ব লাগিব। পজিশন অফ এডভাৰ্বিয়েলছ এই নিয়মটো জানি ল'ব লাগিব। আমি যদি এই ফিনিট ভাৰ্ব আৰু ছাবজেক্টৰ আৰু ফিনিট ভাৰ্বৰ মাজত অলৱেজ, নেভাৰ, একচুৱেলি, ইউজুৱেলি, জেনেৰেলি ইত্যাদিবিলাক ছাবজেক্ট আৰু ফিনিট ভাৰ্বটোৰ মাজত বহিব। ছাবজেক্ট প্লাছ এই ফ্ৰিকুৱেঞ্চি ভাৰ্বটো বহিব, ভাৰ্বটোৰ মাজত বহিব ইয়াৰ। কিন্তু যদি ই অক্সিলিয়াৰী ভাৰ্ব হয়, কিন্তু ই অক্সিলিয়াৰী ভাৰ্বটোৰ পাছত বহিব। যেনে হি ইজ অলৱেজ লেট। এটা কথা তোমালোকে মন কৰিবা, মই যিমানবিলাক বাক্য শিকাইছোঁ এই আটাইবোৰ বাক্য পজিটিভৰ, ইয়াক নিগেটিভো কেনেদৰে কৰে তাকো শিকাই যাম। সাধাৰণ এটা আজি শেষৰ এটা উদাহৰণ দিছোঁ, ইয়াক আমি কেনেদৰে শিকাম, কেনেদৰে কৰিম। অৰ্থাৎ হি goes to school on foot। বাক্যটো নিগেটিভ কৰিব লাগে। টু মেক দিছ চেণ্টেন্স ইনটু নিগেটিভ, there is no any auxiliary verb in this sentence। ইয়াত কোনো এই সেন্টেন্সত auxiliary verb নাই। গতিকে আমি কি কৰিম, এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কাৰণে ডু ডাজৰ সহায় ল'ব লগীয়া হয়। ডু বা ডাজ, এইটো যদি ছিংগুলাৰ নাম্বাৰ থাৰ্ড পাৰ্চন হয় ডাজৰ সহায় ল'ম। ইয়াত আমি ডাজটো লিখিম, নিগেটিভৰ কাৰণে নটটো লিখিম, আৰু এই মূল ভাৰ্বটো লিখিম আমি গো। হি ডাজ নট গো টু স্কুল অন ফুট। যদি এই বাক্যটো মই ইণ্টাৰোগেটিভ কৰোঁ, কেনেকৈ কৰিম, একেই ডু বা ডাজৰ সহায় ল'ম, আৰু ইয়াক আমি প্ৰথমলৈ আনি ল'ম, ভাৰ্বটো ছাবজেক্টৰ আগলৈ আনিম। কি ভাৰ্বটো? ডাজ ভাৰ্বটো। ডাজ হি গো টু
school on foot. এটো ইন্টাৰোগেটিভ ফৰ্ম এতিয়া তোমালোকে he does not go to school on foot this is also present indefinite tense does he go to school on foot and this is also present indefinite tense and he goes to school on foot this is also present indefinite tense বাৰু যি নহওক আজি আমি টেন্সৰ বিষয়ে ইমানকে ক'লো আমি অহা কালিলৈ পুনৰ ইয়াৰ পাছৰ পৰা মই বুজাবলৈ চেষ্টা কৰিম আজি টেন্সৰ এইখিনি আমি পাৰ্ট 1 বুলি ধৰি লৈছো পাৰ্ট 1 বুলি ধৰি লৈছো আজি ক্লাছটো আজি মোৰ 10 নম্বৰ পাৰ্টৰ বাকি কেটা শেষৰ বাবে টেন্সটো আমি পাৰ্ট 1 বুলি ধৰি লৈছো আশা কৰো তোমালোক সকলোৱে কথাখিনি মন দি শুনিলা কমেন্ট কৰিবা যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা ইয়াকে আশা কৰি আজি ক্লাছটো সামৰিছো ধন্যবাদ